নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ সৰ্বাধিক ঘেঁহু উৎপাদক ৰাজ্য কোনখন? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, উত্তৰ প্ৰদেশ। 2004 চনৰ ছুনামিৰ ফলত ভাৰতৰ নিম্নলিখিত কোনটো উপকূল আটাইতকৈ বেছি প্ৰভাৱিত হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, কুৰুমণ্ডল উপকূল। কলা বিপ্লৱৰ সৈতে কোনটো সম্পৰ্কিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, খাৰুৱা তেল। ভাৰতৰ কোনখন ৰাজ্যত টিউবৱেলৰ দ্বাৰা জলসিঞ্চন কৰা সৰ্বাধিক এলেকা আছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, উত্তৰ প্ৰদেশ। নিম্নলিখিত কোনটো ঠাইত আটাইতকৈ কম বৰষুণ হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, লেহ। ইন্দিৰা সাগৰ বান্ধ কোন নদীত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, নৰ্মদা। স্বাধীনতাৰ পিছত ভাৰতে সৰ্বাধিক অগ্ৰগতি লাভ কৰে এ, চাউল উৎপাদন, বি, মাহজাতীয় শস্য উৎপাদনত, চি, পাট উৎপাদনত, ডি, ঘেঁহু উৎপাদনত। ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ঘেঁহু উৎপাদনত। লেটাৰেট মাটি ক'ত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, মহাৰাষ্ট্ৰ। তলত দিয়া কোনটো সমান্তৰাল শস্যৰ উদাহৰণ? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, ঘেঁহু আৰু সৰিয়হ। তামিলনাডুত বাৰিষাৰ স্বাভাৱিক মাহ কোনটো? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, নৱেম্বৰ আৰু ডিচেম্বৰ। তলত উল্লেখ কৰা কোনটো মালৱা মালভূমিৰ প্ৰধান ভূমি? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, কলা মাটি। নিম্নলিখিত কোনখন ৰাজ্যত শীতকালত বৰষুণ হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, তামিলনাডু। লাভা মাটি ক'ত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, মালৱা মালভূমি। নিম্নলিখিত কোনটো শস্যই ভাৰতৰ সৰ্ববৃহৎ এলেকা দখল কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, চাউল। তলত উল্লেখ কৰা কোনখন ৰাজ্যত বাৰিষা প্ৰথমে আহে? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, কেৰালা। নিম্নলিখিত কোনখন নদীৰ ওপৰত চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণ কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, নৰ্মদা। নিম্নলিখিত কোনখন ৰাজ্যত চাউলৰ উৎপাদনশীলতা সৰ্বাধিক? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, পশ্চিমবংগ। ভাৰতত ছুনামি সতৰ্কতা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, হায়দৰাবাদ। দামোদৰ ভেলী কৰ্পোৰেশ্যন
কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি 1948 চনত। চেৰাপুঞ্জী ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি মেঘালয়। নিম্নলিখিত কোনটো শস্যই মাটিত নাইট্ৰজেনৰ পৰিমাণ সমৃদ্ধ কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি মটৰ। তলত উল্লেখ কৰা শস্যৰ কোনটো গোটত নগদ শস্য আছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি কপাহ, কুঁহিয়াৰ আৰু কল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ নতুন দিল্লী। ভাৰতৰ কোনখন ৰাজ্যত জলসিঞ্চনৰ পৰিমাণ সৰ্বাধিক? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ পাঞ্জাৱ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।